আসসালামু আলাইকুম ওরহমতুল্লাহি ওবাৰকাতুহু। দুটামান প্ৰশ্ন আৰু তাৰ উত্তৰ দিবৰ কাৰণে আমি আকৌ আছামিজ মাছাইলত হাজিৰ হৈছোঁ। ইনশাআল্লাহ মাছাইলটা বহুত প্ৰয়োজনীয় মাছাইল আৰু আপোনালোকে এটা সোৱাব বুলি ভাবি পিনি ইয়াক শ্বেয়াৰ কৰিব। ইনশাআল্লাহ আপোনালোকে সোৱাব পাব। এটা প্ৰশ্ন আহিছে যে নাপাক কাপোৰ থুকুচি ধুতে যদি তাৰ চিটিকনি গাত বা কাপোৰত লাগি যায় তেন্তে গা বা কাপোৰ নাপাক হৈ যাব নেকি? মানে নাপাক কাপোৰ থুকুচি ধুতে তাৰ চিটিকনি যদি গা ধোৱাৰ পাছত চিটিকনি যদি গাত লাগি যায়, গাত বা কাপোৰত লাগি যায়, তেন্তে সেই কাপোৰ নাপাক হৈ যাবনে? নাপাক নহ'ব। চিটিকনিটো পৰিলে অলপ চিটিকনি যদি পৰে তেন্তে সেইটো গা বা কাপোৰ নাপাক নহ'ব। কাৰণ যে চিটিকনিৰ পৰা আমি বাচিবলৈ চেষ্টা কৰিব লাগে, কিন্তু অকণমান চিটিকনিয়ে আপোনাৰ গা বা কাপোৰ নাপাক নপৰে, কিন্তু বচাৰ চেষ্টা কৰিব লাগে। আৰু লগতে এটা প্ৰশ্ন কৰিছে যে আৰু লগতে সেই চিটিকনিবোৰ পানীত পৰে তেন্তে তাৰ কি হুকুম? নাপাক চিটিকনিত যদি অকণমান বেছিকৈ পৰি যায় বা অকণমান টোপাল নিচিনাকৈ পৰে তেন্তে সেই পানী নাপাক হৈ যাব। যদি এডোখৰ আপোনাৰ গাত বা কাপোৰত নাপাক লাগি আছে, আপুনি সেইটো ধুব লৈছে আৰু সেই তাৰ চিটিকনি নাপাকত লাগি পিনি যদি গৈ পিনি আপোনাৰ পানীত গৈ পৰিছে তেন্তে সেই পানী নাপাক হৈ যাব। আৰু এটা প্ৰশ্ন কৰিছে যে স্ত্ৰী সম্ভোগ কৰাৰ সময়ত যি ঘাম ওলায় সেই ঘাম যদি গেঞ্জি বা শ্বাৰ্টত লাগে তেন্তে কি সেয়া নাপাক হৈ যাব নেকি? চাওক, পচিনা পাক হয়, নহয় ঘামটো পাক হয়। ঘাম আপুনি জুনুবি অৱস্থাটো যদি আপোনাৰ ঘাম ওলায় সেইটো বেলেগ কথা যেন আপোনাৰ নাপাকি গৈ গেঞ্জিত লাগি গৈছে বা আপোনাৰ নাপাকি গৈ শ্বাৰ্টত বা পেণ্টত লাগি গৈছে, কিন্তু ঘাম লগাৰ কাৰণে আপোনাৰ শ্বাৰ্ট বা গেঞ্জি নাপাক নহয়। আপুনি সেই শ্বাৰ্ট বা গেঞ্জি আপুনি আকৌ দ্বিতীয়বাৰ পুনৰ ইউজ কৰিব পাৰিব। 3 নম্বৰ আৰু এটা প্ৰশ্ন যেন গাখীৰ প্ৰাণ কৰা ল'ৰা ছোৱালীৰ পেচাবৰ হুকুম কি? গাখীৰ প্ৰাণ কৰা ল'ৰা ছোৱালীৰ পেচাবৰ হুকুম ডাঙৰ মানুহৰ নিচিনাই, যেন সিহঁতৰ পেচাবো নাপাক হয়। আপুনি হেৰি কৰিলে পানী দি পিনি আপুনি ধুব লাগিব আৰু সেইটো ধুই মেলি আপুনি ইউজ কৰিব লাগিব যিডোখৰত লাগিছে। তাৰপিছত আৰু এটা কৈছে মেকুৰীয়ে যদি মুখ লগাই গাখীৰ বা তৰকাৰী খাই দিয়ে তেন্তে তাৰ ব্যৱহাৰ কি হুকুম? সেইটো আপুনি মেকুৰীয়ে যদি মুখ লগাই গাখীৰ খাই দিয়ে তেন্তে আপুনি সেইটো কৰাটো হুকুমটো মকৰু লিখিছে উলামাই, কিতাপত মকৰু বুলি আহিছে, নকৰাটো ভাল বেছি। আৰু যদি বেছি তৰকাৰীত মুখ লগাইছিলে বা দেখা গৈছে তাৰ মুখ লগোৱা জেগাডোখৰ সেইডোখৰ জেগাৰ পৰা আপুনি উঠাই পিনি পেলাই পিনি বাকীখিনি আপুনি ইউজ কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব, কিন্তু মকৰুৱে তনজিহি হয়। মানুহৰ জোঠাৰ কি হুকুম? জোঠা চবৰে পাক হয়। যদি তেওঁ কোনো নাপাক গিজা মুখত লাগি থকা নাই বা চাৰাবৰ গোন্ধ বা খিঞ্জিৰৰ খাই লগালগ আহি পিনি তেওঁ জোঠা কৰি দিয়া নাই, তেন্তে এনেই জেনেৰেলি মুখৰ যিটো জোঠা হয় সেই জোঠাটো পাক হয়। আৰু এটা প্ৰশ্ন যে মহ, খটমল বা ওকণিৰ তেজ গাত বা কাপোৰত লাগে তেন্তে তাৰ কি হুকুম? মহ হওক, খটমল হওক, ওকণি হওক, এইবিলাকৰ তেজ বৈ যোৱাৰ শক্তি নাৰাখে, এইবিলাকৰ তেজ বৈ নাযায়। বৈ নোযোৱাৰ কাৰণে এইবিলাকৰ তেজ পাক, মানে আপোনাৰ যদি গাত লাগে তেন্তে হ'লে আপোনাৰ গা নাপাক নহয়। আপুনি সেই গা বা সেই কাপোৰত লাগি যোৱা কাপোৰত সেই কাপোৰ পিন্ধি পিনি আপুনি নমাজ পঢ়িব পাৰিব, সেই গাত আপুনি নমাজ পঢ়িব পাৰিব, তাৰ কোনো হেৰি নাই। ইনশাআল্লাহ এইখিনি মাছলাখিনি বহুত ইম্পৰ্টেণ্ট মাছলা হয়, আপোনালোকে ইনশাআল্লাহ নিশ্চয় মন কৰিব।